দিম ভাই খোলাই দিম তেল মারব Hey, what's up guys? কি খবৰ আপোনালোকৰ? আজি মই দেখুৱাম আজি পাহাৰ অসম নাগালেণ্ড সীমান্ত পাহাৰ চাই লওক এয়া মনোমোহা পৰিৱেশ আমাৰ গাঁৱলীয়া জেগাটো চাই মানে কিবা এটা ভাল লাগে যেহেতু আমি গাঁৱলীয়া হয় ভাই আমি টাউনীয়া নহয় আমি টাউনত নাথাকোঁ আমি গাঁৱত থাকোঁ আমাৰ ঘৰৰ পৰা 3-4 কিলোমিটাৰ দূৰত এই জেগাটো আৰু কোন কোন গাঁৱত থাকা কমেণ্ট কৰি জনাবা গাঁৱত থকা মজাই বেলেগ হয় নাই বহুত কথা বলিছিল চাউণ্ড যেন কেনে গৈছে মই মাইক লগোৱা নাই চ' ভাগৰ লাগি গ'ল দৌৰ মাৰি নামিছোঁ যে এইফালে মানে আকাশত বহুত ডাৱৰীয়া হৈ আছে বৰষুণ আহিব হৈ আছে আমি অহা অকণ দেৰিয়ে হ'ল আমি 3জন আহিছিলোঁ মোৰ ভাইটি এইফালে চাওক আকাশখন কেনেকুৱা হৈ আছে পুৰা ডাৱৰে ডাৱৰ মই ইয়াত আহিছোঁ মানে এটা কাৰণত মোৰ লগৰজনে ইয়াত আহিছে তো ডাম্পাৰ আৰু ফকলি ইয়াত কাম কৰিব এইখিনিত শিলগুটি উঠাব নদীৰ পৰা তো কালি আহিছে আহি ইয়াত মানে ঘৰ বনাইছে কেম্প বনাইছে ইয়াত থাকিবলৈ এইটো বনাইছে আজি কমপ্লিট হ'ল আজি সেইকাৰণে আমি চাব আহিলোঁ মোৰ ফ্ৰেণ্ডজনৰ ওচৰত যে কি কি কাম কৰিছে কি কি কৰা নাই এনে চাব আহিলোঁ আৰু মাতিছে যে আহে ফুৰি যোৱা মানে সেইকাৰণে আহিলোঁ আমি 3জন এয়া মোৰ লগৰ 2জন আহিছে মোৰ ভাইটি হয় আৰু সেইজন মোৰ লগৰ হয় আহিছে আহি ভিডিঅ' কৰি আছে সিও মানে বহুত ভাল ধুনীয়া জেগা মানে এইফালে মই আগত অহা নাই কেমেৰা কৰি দেখাই আছোঁ আপোনালোকে চাই থাকক ইঞ্জিনিয়াৰ হয় ভাই ইঞ্জিনিয়াৰ হয় সেয়া এয়া এনেকুৱা আমিও কৰিব পাৰোঁ ভাই বেয়া নাপাব দেই জেজবি ভাই তোমাক কৈছোঁ কেনেকুৱা লাগিছে ক'ব জেগাটো কেনেকুৱা লাগিছে আৰু কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিছে অসম নাগালেণ্ড সীমান্তত আহিছোঁ আমি বহুত বঢ়িয়া তুমি কিবা ক'বা নেকি দিয়া বহুত ধুনীয়া জেগা চাই লওক এইটো কেবি লাইনটো যে এইটো সেইদিনাখন মানে কাম আৰম্ভ কৰিছে কেইদিনতো আৰম্ভ শেষ কৰিলে প্ৰায় কাম চলি আছে আৰু বহুত ভাল লাগিছে জেগাডোখৰত আহি কিবা ক'বা নেকি তুমি হয় নেকি ৰ'বা কৰি আছোঁ এয়া কেম্পত পূৰা কাম লাগি আছে বহুত বতাহ বলি আছে চাই লওক আকাশখন পূৰা মানে ডাৱৰীয়া হৈ আছে আকাশখন ডাৱৰ আকাশখন পূৰা ডাৱৰীয়া হৈ আছে কি হ'ল ব্লাৰ মাৰি দেখোন মোৰ কেমেৰাই হেল্ল' গাইজ চেনেল টু মাই ৱেলকাম তুমি কি চেলফি লৈছা নেকি ব্ৰ হে গাইজ আপোনালোকক পানীত লৈ যাম মই এতিয়া নদীত ৱাও মজা দিনবোৰ সুখৰ দৰে ৰাতিবোৰ সুখৰ দৰে নালাগে তুমি একো তই পালে তই সৰু পোৱালি নিচিনা নেকি হা তই শিলগুটি মাৰি আছ যে পাৰ্টি কৰিব মন গৈ আছে মোৰ ইয়াত আহি মই এটা মাৰো এইটো নদীৰ নাম হ'ল দয়াং নদী অসম নাগালেণ্ড সীমান্ত গৈছে এই নদীৰ সিপাৰে হ'ল নাগালেণ্ড আৰু ইপাৰে হ'ল অসম নাগালেণ্ড সীমান্ত মানে বৰ্ডাৰ মাজেদি একেবাৰে নদীটো বৈ গৈছে এইটো নদীটো ডাইৰেক্ট বৈ গৈছে একেবাৰে ব্ৰহ্মপুত্ৰ গৈছে এইটো নদী হৈছে হিমন্ত বিশ্ব শৰ্মা এইখিনিত কাম কৰিব আমাৰ ফকলেন আৰু ডাম্পাৰ আহি এইখিনিত কাম কৰি জেগাটো আছে যে শিলগুটি উঠাব ডাঙৰ বৰ্ডাৰ আছে ইয়াত তো কাইলৈ পৰহিৰ পৰা আৰম্ভ কৰিব কাইলৈ ফকলেন আনিব তো আজি চাব আহিলোঁ এয়া কাম কৰি